আজি আমি এজন কবিৰ পৰিচয় পঢ়িম আৰু কবিজনৰ নাম হ'ল পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম হৈছিল 1871 চনত লখিমপুৰ জিলাৰ নকাৰী গাঁৱত। শিক্ষা শিৱসাগৰ আৰু কহিমাত পঢ়াশলীয়া শিক্ষা শেষ কৰি 1890 চনত কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যায়। অৱশ্য বিভিন্ন অসুবিধাৰ বাবে ডিগ্ৰী লাভ কৰিব নোৱাৰিলে। কৰ্মজীৱন কহিমা চৰকাৰী ইংৰাজী স্কুলৰ প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পাছত তেজপুৰ নৰ্মাল স্কুলৰ হেডমাষ্টাৰ, মংগলদৈৰ তহচিলদাৰ, কাউন্সিল সদস্য, অনাৰেৰী মেজিষ্ট্ৰেট আদি বিষয় বাবদ নিযুক্ত। উপন্যাস ভানুমতী আৰু লাহৰী, তথ্যমূলক গ্ৰন্থ শ্ৰীকৃষ্ণ, নাটক গাঁওবুঢ়া তেতন তামুলী, জয়মতী, গদাধৰ সাধনী আৰু লাচিত বৰফুকন। আত্মজীৱনী মোৰ সৱৰণী। আৰু তেখেত অসম সাহিত্য সভাৰ সভাপতিও আছিল 1917 চনৰ শিৱসাগৰ। আৰু তেখেতৰ মৃত্যু হৈছিল 1946 চনত।